মোৰ এই পেজৰ অনুৰাগী বহুতে তন্ত্ৰমন্ত্ৰ সৎকৰ্মনো কি সৎকৰ্মৰ বিষয়ে জানিবলৈ কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিছে বা মোক মেছেজ কৰি সুধিছে যে দাদা সৎকৰ্ম মানেনো কি বুলি। এতিয়া সেই সৎকৰ্মৰ বিষয়ে মই আপোনালোকক অলপ ক'বলৈ বিচাৰিছোঁ আৰু শিৰোনাম দিছোঁ তন্ত্ৰমন্ত্ৰ শিকোৱা হওক। মন্ত্ৰ সৎকৰ্ম নিৰূপণ। ঋষিসকলে শান্তি, বশীকৰণ, স্তম্ভন, উচাটন, মাৰণ আদি কৰ্মক সৎকৰ্ম বুলি বৰ্ণনা কৰিছে। সৎকৰ্মৰ লক্ষণ: যি কামৰ দ্বাৰা কুকৰ্ম ধ্বংস হয় আৰু গ্ৰহটো শান্ত হয় সেই কৰ্মক শান্তিকৰ্ম বোলা হয়। যি কামৰ দ্বাৰা মানুহে ঈপ্সিতজনক বশ হৈ বশ্যতা স্বীকাৰ কৰে তাক বশীকৰণ বোলা হয়। যি কামৰ দ্বাৰা ইজন সিজনৰ মাজত বিবাদৰ সৃষ্টি কৰা হয় সেই কামক বিদ্বেষণ বোলা হয়। যাৰ দ্বাৰা কাৰোবাক তেওঁৰ স্থানৰ পৰা বহিষ্কাৰ কৰা হয় সেই কামক উচাটন বোলা হয়। যাৰ দ্বাৰা কাৰোবাক ধ্বংস কৰা হয় বা মাৰি পেলোৱা হয় সেই কামক মাৰণ বোলা হয়। এই কামত বা কৰ্মত নিয়োজিত সাধকে কামৰ প্ৰতিটো দেৱতা, বাৰ, দেশ, তাৰিখ আদিৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব লাগিব, অন্যথা কেৱল মন্ত্ৰ প্ৰয়োগেৰে কাম সফল নহ'ব। এতিয়া জানো আহক সৎকৰ্ম বা ছয়কৰ্মৰ দেৱতাৰ বিষয়ে। ছয়কৰ্ম বা সৎকৰ্মৰ দেৱতাবোৰ হ'ল ৰতি, বাণী, ৰমা, জ্যেষ্ঠা, দুৰ্গা, ভদ্ৰকালী ক্ৰমে সৎকৰ্মৰ দেৱতা। কৰ্মত নিয়োজিত বা কামত নিয়োজিত হোৱাৰ আগতে সাধকে কৰ্ম অনুযায়ী ভক্তি আৰু সঠিক ভক্তিৰে দেৱতাক পূজা কৰিব লাগিব। দিশ নিৰ্ণয়: সৎকৰ্মৰ দিশ নিৰ্ণয়ৰ বিষয়ে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। শান্তি কৰ্মৰ বাবে ঈশান কোণত বহিব লাগিব। উচাটন কৰ্মৰ বাবে বায়ু কোণত বহি কৰিব লাগিব। বিদ্বেষণৰ বাবে নৈৰিত কোণত বহিব লাগিব আৰু মাৰণৰ বাবে অগ্নি কোণত বহি মাৰণ মন্ত্ৰ প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে মন্ত্ৰ সফল হয়। এইবোৰৰ বাহিৰেও বশীকৰণ আৰু স্তম্ভন কাম বা কৰ্মৰ বাবে উত্তৰ আৰু পূব দিশ প্ৰশস্ত। এতিয়া জানো আহক ছয় ক্ৰিয়াৰ ঋতু নিৰ্ণয় বা সৎকৰ্মৰ ঋতু নিৰ্ণয়। সূৰ্যৰ উদয়ৰ পৰা আৰম্ভ কৰি দিন আৰু ৰাতিৰ প্ৰতিটো দণ্ডক ক্ৰমাগতভাৱে বসন্ত, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত আৰু শীত ঋতু বুলি গণ্য কৰা হয়। সূৰ্য উদয়ৰ পিছত প্ৰথম দণ্ড বসন্ত, দ্বিতীয় দণ্ড গ্ৰীষ্ম আৰু এইদৰে ক্ৰমে বৰ্ষা, শৰৎ, হেমন্ত আৰু শীতকাল নিৰ্ণয় কৰিব লাগে। পূৰ্বতে উল্লেখ কৰা দিনৰ পুৱা বসন্ত, দুপৰীয়া গ্ৰীষ্ম, অপৰাহ্নত বৰ্ষা, সন্ধিয়াৰ সময়খিনি শীতকাল আৰু পুৱাৰ আগৰ সময়খিনিক শৰৎ আৰু পুৱাৰ সময়খিনিক হেমন্তকাল বোলা হয়। হেমন্তত শান্তি কৰ্ম কৰিব লাগে। বসন্তকালত বশীকৰণৰ কাম কৰিব লাগে। শীতকালত স্তম্ভনৰ কাম কৰিব লাগে। গ্ৰীষ্মত বিদ্বেষণৰ কৰ্ম কৰিব লাগে। বৰ্ষাত উচাটন আৰু শৰৎকালত মাৰণ কাৰ্য কৰিব লাগে। যদিহে ইয়াতে বহুত মন্ত্ৰ কোনোবাই দিলেও বা কিতাপে পত্ৰে পালেও বা কোনোবাই গুৰুৱে মন্ত্ৰ দিলেও সৎকৰ্ম বা ইয়াতে মই যিবোৰ নীতি নিয়ম মন্ত্ৰ প্ৰয়োগৰ নীতি নিয়ম, কোন দিশে কি কেনেকৈ বহি কোনটো মন্ত্ৰ প্ৰয়োগ কৰিব লাগে, কোন দেৱতাক পূজা কৰিব লাগে, এইবোৰ ইয়াত বৰ্ণনা কৰা ধৰণে যদি সঠিকভাৱে কৰে তেতিয়াহে যিকোনো মন্ত্ৰই কাম দিব, নহ'লে অন্যথাই কোনো মন্ত্ৰই কাম নিদিয়ে যদিহে সৎকৰ্মৰ নীতি নিয়মবোৰ পালন নকৰে। ধন্যবাদ।